বন্ধুসকল প্ৰথমতে এই বাইদেউৰ ৰিলটো চাই লোৱা তাৰ পিছত ফানি ৰিপ্লাই কৰি আছো। तो चलिए शुरू करते हैं। এইটো হ'ল চাদৰ টেমা আৰু এইটো চাদা লাভাৰবিলাকৰ বোলে নাখালে পটিয়ে নহয়। কিছুমানে ৰাতিপুৱা উঠি এইটো খাব, পকেটত থৈ দিব, তাৰপিছত বোলে পটি হ'ব, তাৰপিছত সিহঁতে পটিয়ে নহয় নহ'লে নাখালে এনি টাইম খাই থাকিব চাদা। 2 মিনিট পিছে পিছে চাদা ওলাব আৰু চাদা খাব। মানে ইমানে যে চাদা খায় মানে কি ক'ম। বাইদেউ আপুনি চাদাৰ বিষয়ে ক'ব নালাগে কাৰণ আপুনি চাদা নাখায়। আৰু এটা কথা, যি নাখায় চাদা তাই গৰুতকৈও বেছি গাধা। যিয়ে খায় সিহে গম পায় চাদা কিমান ভাল বস্তু। পগলা কুকুৰে কামুৰিলে নেকি? ইমান জাপ দি আছা যে। বন্ধুসকল বাইদেউক কোনোবাই বান্দৰ কেঁকুৱা লগাই দিছে নেকি? ইমান জঁপিয়াই আছে। আৰে বাইদেউ আপুনি গান কৈ আছা না জিকিৰ কৈ আছা? ইয়াৰ গান শুনি ষ্টেজত বাজানা বজোৱা কেইটাও পগলা হ'ব। চালা মোবাইলটো লোৱাতে দোকানে কেইটামান পইচা কমকে দিছিলো, সেইকাৰণে চাগে এইবোৰ ভিডিঅ' দেখিবলগীয়া হৈছে। হে গাইজ, আপোনালোকৰ কাৰণে এয়া মোবাইল আনিছো। কেতিয়াও দেখা নাইছে মোবাইল, এয়া ভালকে চাই দ। এয়া এইটো কেমেৰা আছে, কেমেৰা ভালকে চাই ল। কেতিয়াও দেখা নাই চাগে। এইটো আমাৰ ইয়াত আকৌ মোবাইল বুলি কয় দেই। আপোনালোকৰ তাত কি কয় কমেণ্ট কৰি জনাব। আৰে ভণ্টি, আমি মোবাইল দেখিও পোৱা নাই, চলাইও পোৱা নাই। আমিতো কাঠৰ টুকুৰাহে চলাওঁ। আৰু তই যিটো মোবাইল দেখাই আছা তেনেকুৱা মোবাইলত আমি মুটি দিওঁ, নহ'লে লেট্ৰিনৰ গাঁতত পেলাই দিওঁ। শুনা তোমালোকৰ লাজ নালাগে নেকি? চিংগল বুলি গম পায়ো লাইন নামাৰা ভাল। তোমাৰ দৰে ছোৱালীক লাইন মৰাত কৰি মই গোটেই জীৱন চিংগেলে থাকিম বাল। চিংগল বুলি গম পায়ো লাইন নামাৰা ভাল। আমাৰ ঘৰত থকা কুকুৰটোক সুধি চাব লাগিব তোমাক লাইন মাৰে নে নাই। আৰে ভণ্টি, ছোৱালীবোৰে চিংগেল বুলি কোৱা আৰু বাছত হেণ্ডিমেনে খালী গাড়ী বুলি কোৱা একেই কথা। চালা বতৰৰ মহিমা আৰু নাৰীৰ মহিমা ধৰিবই নোৱাৰি বাল। তোমাক যিয়ে বিয়া পাতিব সিও ধ্বংস হৈ যাব বাল। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।